বেছি জমে নিছি গাঞ্জা ভাইরে ও আগে তো ভালো হইছি বঢ়িয়া আছে বয়া যাবে ভাল লাগছে এতে না চাই গা লাগে তাতে চাইছি তাতে না ভালো হইছি তুই না বেয়া নাই ন ভালো হইছি এই তুই পানী হিয়া পানী কোথায় ই হতাই ডিস্টার্ব দিবে আগে তুই মাথায় গরম করব এটা এ ভাই আর তুই দিয়ে সবাই তো দে সাইরো এই গাঞ্জা ভাই লেতা চাই আছে গাঞ্জা ভাই ভালো কি বলে গাঞ্জা ভাই চাই আছো মজা আছে গাঞ্জা ভাই শুনছে নাকি এ খুঁজে নাই দিয়ে এই নয় দে তাক এই রান তো চাবা দে গরম মস্ত এটা তো বডিয়া তে সাউথ দিছ না হয় দে তাতে যাই তাতে চাবা দে এই নয় দে হিবে এই গাঞ্জা ভাই চাই আছো আজি ইউটিউবত দিছিলা ময়ো এটা মোবাইল কিনিম বুলি ভাবিছো মায়ো বন্ধনত পইচা ল'ম বুলি ভাবিছিল হেল্ল' বিজা বন্ধনৰ পইচা দি মোবাইল কাকাৰো বন্ধনৰ পইচা দি মোবাইল লৈ নাই তো কৈছো না এতিয়া সিবাগে চাবা সিবাগত দেখা তহঁতৰ মোবাইল থকাৰ কাৰণে নালগে চাবা নালগে সিবাগে চাবা এই গৰমত কি জল দেৱা মোবাইল এটা কিনবি বেলেগৰ মোবাইল আমাৰ নতুনকৈ কোম্পানী আৰম্ভ হৈছে ইয়াত মানে আপোনাৰ ধৰক কিছুমান মোবাইল দামী বস্তু লেপটপ আছে ইয়াত ফ্ৰিজ আছে আৰু প্ৰেছাৰ কুকাৰ এনেকুৱা ধৰণৰ আমাৰ অফাৰ দি আছে আপোনালোকক গতিকে আপুনি 100 টকাৰ টিকেটটো ল'ব লাগিব ইয়াৰ এটা মানে আপুনি মুচি দিয়াৰ পিছত আপোনাৰ লাখটো কিজানি মোবাইলটোতো হ'ব পাৰে মোবাইলো থাকিব পাৰে আৰু ফ্ৰিজো থাকিব পাৰে এইটো আমি এতিয়া চোৱা নাই টিকেটটো আপুনি যদি কপালখন ভাল আছে মোবাইলটো পাই যাব পাৰে যদি আপুনি টিকেটটো 100 টকাৰ ল'ব লাগিব আৰু যদি নাপায় তেনেহ'লে আমি 200 টকা আপোনাক আৰু যদি মোবাইলটো যদি আপুনি ধৰক টিকেটটো কটাৰ পিছত যদি কিবা এটা বস্তু পায় তেনেহ'লে আমাক আপুনি আপোনাক 1500 টকা গিফ্ট দিব লাগিব তাৰমানে ঠিক আছে বস্তুটো তাৰমানে এতিয়া মোক বেলেগ বস্তু নালাগে কিন্তু মোক মোবাইলটো লাগে মোবাইলটো পাম না দাদা মোবাইলটো পাব যদি টিকেটটো থাকে আপুনি নিশ্চয় মোবাইলটো দি যাব মোক এটা কাট মোবাইলটো এতিয়া মোবাইলটো পাবি মোবাইল পাওয়াটা ফাইনাল পাবি হয় কিবা এটা 100 টকা হে তুমি 100 টকাৰ কাৰণে যদি 100 টকা আমি যদি এটা মোবাইল লাগে আমি প্ৰয়োজন মোটামুটি 50 টামান সার্ভিস পাইছো ভাল সার্ভিস পাইছো সকলোৰে মোবাইলত মানে গুৱাহাটীৰ পৰা কিবা কিবি বহুত পাইছে বেলেগ বস্তু নালাগে মোবাইলটো লাগে নামটো মোৰ নাম মহম্মদ হৰিবৰ ৰহমান এইখিনি কি কৰে গাঁও গাঁও এখিনি নলবাৰী গোৱালপাৰা বুলি কয় গোৱালপাৰা বুলি কয় ন হৰিবৰ ৰহমান ফটোটো জনাব আপোনাৰ মোবাইল নম্বৰটো কওক মোবাইল নম্বৰ কওক আপোনাৰ মোবাইলে নাই মোৰ মোবাইলে নাই নেকি এনে ঘৰৰ কোনোবা লগ বন্ধু মোবাইল ওচৰৰ এটা সাক্ষী লাগিব আমাক ঠিক আছে বাৰু আপোনাৰ 6900 97 06 ওকে ফটো মোবাইল ফটো মোবাইলটো মোবাইলটো লাগে
किस्मत बदलती रही में जग बदलता वेख्या मैं बदलते वेखे अपने मेरा बदलता वेख्या वो किस्मत बदलती वेखी मैं जग बदलता वेख्या मैं बदलते वेखे এতিয়া আপুনি মিক্সাৰটো পাইছে ইয়াত মিক্সাৰ লিখা আছে ন এইটো জুচ মিক্সি হয় এইটো জুচ মিক্সি আৰু মানে আপুনি মছলা চছলা সানিব পাৰে গতিকে এইটো ল'লে আপুনি আমাক এতিয়া 1500 টকা আপুনি পে' কৰিব লাগিব 1500 টকা মই দিব নোৱাৰোঁ 800 টকাটো মই কিনিকে দিছোঁ ভাই হয় নেকি এতিয়া আপোনাকতো আগতে কৈছোঁ আমি 1500 টকা দিব লাগিব বুলি আপুনি যিয়ে নাপাক মোবাইল পালেও 1500 টকা দিব লাগিব পিছ পালেও 1500 টকাই দিব লাগিব নালাগে এইটো নালাগে মই পইচা দিব নোৱাৰোঁ হয় নেকি মই দিব নোৱাৰোঁ তেনেহ'লে আৰু মানে উপায় নাই আমাৰ আৰু কাৰণ টিকেটটোতো আপুনি পাইছে পৰচিতে যদি আপুনি 1500 টকা নিদিয়ে আমি দিব নোৱাৰিম নহয় আৰু যদি আপুনি যদি যেতিয়া পইচা পায় তেতিয়া আমাক কণ্টেক্ট কৰিলে হ'ল আমাৰ নম্বৰটো আপোনাক দি দিওঁ আছে ইয়াত নম্বৰটো আছে এইটো নম্বৰ কল কৰিব আৰু যদি এইটো নম্বৰ ফোন নালাগে মোৰ নম্বৰটো লিখি দিয়ক মই লিখি দি আছোঁ আপোনাক টিকেটটো বুক কৰে নম্বৰ ফোন ঠিক আছে দিয়া কণ্টেক্ট নহয় মোক হ'ব না মোবাইল পাবি মোৰতো মোবাইল নাই মই মোবাইলটো ভাই পাম বুলি কিনিলো পইচাটো মই মাইকেল পাইছিলো ঘূৰিব যাব নোৱাৰো মাৰিলেও তই বয়া নাপবি ভাই তই আশা কৰি কাটছিলি পাবা লাগছিল তই এতিয়া মোক মায়ে মাৰিব মায়েও তই 800 টকাটো থৈ দিছিল মই শুনিছিলো মাই তই 800 টকাটো থৈ দিছিল ব্লাউজ কিনাৰ কাৰণে কি কয় এতিয়াতো মায়ে ব্লাউজো কিনিব নোৱাৰে এতিয়া আমাক সুবিধা লাগে তই এলা গা লাগে আমাৰ নাচানিবিলাকে এলা কৰিব গৈছে চাও কি টিকেট এখন কি টিকেট চাও মোক সুবিধা দিছি তুই এলা সঁচা আছি না মিছা মিছি চাও ভাই তাকে কি কৈছি এলা তই যা ঘৰত কিনকে যাবি ঘৰত যাব গলি মোক মাৰব যা মই কি কৰোঁ কাটানতে কোনটো দেখি দিছি তো মোবাইলটো দেখি দিছি তা পাইছো মই এইটো আৰু 15 টাকাও দিব লাগে এতিয়া মই এতিয়া কি কৰোঁ নাকে ভাবিছো মই এতিয়া মোবাইলটো নাপলে মই চালো এইটো দেখাই আছে সুধি যাব লাগে আমাৰ একবাৰ কাটাৰ আগতে ধুনীয়া নহয় চবে মোক কাটিয়া দিছে এইটো কাটিছো আমি দিমটো আমি দিম বুলি কৈছো আমি মোক মাই মাইক ফোন আমি বুজাম পইচা আছে না নাই তোৰ লগত নাই পতাৰ আছে না নাই নিদিয়াক মাৰিব না আমাকে গম পাইছো যদিও সিদিনা মই মাৰিছো মোৰ বেয়া লাগি আছে গম পাইছা না একদম বেয়া লাগি আছে তোৰ আছে তই মোক বদলাই দিবি গম পাইছা না মই ইয়াক দেও লাগে কথা নাই 800 টাকা পইচা আছে না স্যার 50 টাকা দিতে আছে জি তাতে নাই পইচা নাই মই কইলে মানি তো আনা নাই ভাই এখনি ছাগাল আৰু যাওৰ হয় তই ইমান ধৈৰ্য বানলে সাপৰ আনবা দিছিলে মাই ভাই ছাগাল টুকলে কি তার সাথে 800 টাকা দি বদলাই তুলি নি আমি কাছে ভাই তো বাসা মো আমদাম পাবে বাসা নালি মাছিলি না মো কেনে লাগছে 800 টাকা তো বেলে গেছে দে বাসা আছে কি মই চলো বাবা তো বেলে পাইছো ভাই নামরে ਉਹ ਕਈਆਂ ਦੀ ਤਾਂ ਸੋਚ ਹੁੰਦੀ ਯਾਰੀ ਵਿੱਚ ਚੀਟ ਦੀ ਪਰ ਸਾਡੀ ਯਾਰੀ ਜਿਵੇਂ ਰੋਡ ਕੰਕਰੀਟ বাকি রাইস আমার সিজে রাহুল ডিজে চ্যানেললৈ আপোনালোকক স্বাগতম যদি আমাৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে নিশ্চয় সাবস্ক্ৰাইব কৰিব লগতে লাইক কৰিব লগতে কমেন্ট কৰি দিব
লগতে শ্বেয়াৰ কৰিব আৰু ঘণ্টাটো জোৰকে দাবি দিব